নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো হৈছে যোৱাকালি ভিডিঅ' আৰু বিশেষ অসুবিধাত দিব নোৱাৰিলোঁ ভিডিঅ'টো, সেইবাবে ভাবিলোঁ আজি দি দিওঁ। আমি গৈছিলোঁ মামাৰ ঘৰলৈ। এয়া চাওকচোন, এয়া আইতা আৰু মোৰ শাহুমা। আইতা বহুত বয়স হৈছে, আজিৰ দিনত এনেকুৱা আইতা বহুত কমেই আছে, মানে মোৰ মামা আইতা। কিন্তু এটা দুখৰ বিষয়, আজিকালি ডেকা মানুহবোৰে গুচি গৈছে এই পৃথিৱী এৰি, মানে ক'বলৈ গৈছোঁ মোৰ মামী ঢুকাইছে, সেইবাবে আমি মামাৰ ঘৰলৈ আহিছোঁ। যিহেতু সকাম হৈ যোৱা নাই আৰু আহি সৰু মামীয়ে খাবলৈ দিছে সকলোকে। যিহেতু আমি ঘৰত ভাত খায়েই গৈছিলোঁ, সেইবাবে বহুত বেছি নাই খোৱা। বইল দাইল অকণ খাইছোঁ। তাৰ পাছত মামাৰ ঘৰৰ আগেদি দুজনা হাতী অহা দেখিলে আমাৰ মানুহজনে গৈ ভিতৰৰ পৰা কল আনি দুজনা হাতীক খাবলৈ দিলে। বিশেষকৈ নেদেখা বস্তু এটা যিহেতু দেখিছোঁ, সেইবাবে আমি দেখি বহুত আচৰিত হৈছোঁ। কাৰণ বাবা দুজনাক সন্মুখত লগ পাই বহুত ভাল লাগিল আৰু যি পাইছোঁ তাকে খাবলৈ দিছোঁ। আৰু আমি শেষত সন্ধিয়া ঘৰলৈ বুলি উভতিলোঁ। ঘৰলৈ আহি যিহেতু মামাই সেইদিনা নাৰিকল, চেনি, চুজি দি পঠাইছিল সকামত ভকতলৈ বুলি নাৰিকল লাডু বনাই দিবলৈ, সেইবাবে আমি নবৌ, মই আৰু যোৱাৰ আগত নাৰিকলখিনি মিক্সিত দি ধুনীয়াকৈ নাৰিকল, চেনি, চুজি দি মিলাই থাপি থৈ গৈছিলোঁ আহি বনাম বুলি। আৰু এয়া আহি আমি ৰৈ থকাহি নাই, যিহেতু বিশেষ কামো নাই, আমি নাৰিকলৰ লাডু কেইটা বনাবলৈ ল'লোঁ। এয়া চাওকচোন, মই নাৰিকলখিনি অলপ দি পেলাই ভাজি আছোঁ। যিহেতু নাৰিকলখিনি ভাজোতে অকণমান সময় লাগে, সেইবাবে মই লাহে লাহে ভাজি আছোঁ। জুইটো অলপমান কমাই ল'ব লাগে। আৰু আনফালে নবৌয়ে ক'লে যে তুমি নাৰিকলখিনি ভাজা আৰু মই ভাতকেইটা তুলি লওঁ, যিহেতু বহুত সময় লাগিব নাৰিকলৰ লাডুকেইটা বনাওঁতে, সেইবাবে নবৌয়ে ক'লে যে মই ভাতকেইটা তুলি লওঁ। আনফালে এয়া নবৌয়ে ভাতকেইটা তুলি লৈছে আৰু মই নাৰিকলখিনি এয়া লাহে লাহে ভাজি আছোঁ। আৰু এয়া চাওকচোন, মই নাৰিকলৰ লাডুখিনি বনাবৰ বাবে নাৰিকলখিনি ভাজি আছোঁ। আৰু বিশেষকৈ যিহেতু নাৰিকলখিনি অলপ সময় ভাজিব লাগে আৰু মোৰ এয়া নাৰিকল ভাজি লাডু বনাবৰ বাবে ৰেডি হৈছে। মই আৰু নবৌ দুইজনী বহি লৈছোঁ নাৰিকলৰ লাডুখিনি বনাবৰ বাবে। ইমান সুন্দৰকৈ ধুনীয়া লাগিছে নাৰিকলৰ লাডুখিনি বনাবলৈ। আৰু এয়া লগত দিছোঁ বাদাম এটা ওপৰত দি দিছোঁ। দেখিবলৈ হোটেলৰ মিঠাইতকৈও আচৰিত লাগিছে। বহুত সুন্দৰ হৈছে দেখিবলৈ, বস্তুটো হোটেলৰ মিঠাইৰ দৰেই লাগিছে। কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু আপোনালোকেও এনেদৰে আমাৰ দৰে নাৰিকলৰ লাডু বনাই চাবচোন। ওপৰত বাদাম এটা দি দিলে হোটেলৰ মিঠাইৰ দৰেই হয়। আৰু হোটেলৰ মিঠাইৰ দৰে লাগিছে নাই বাৰু আপোনালোকে কমেণ্টত জনাব দেই। আৰু আমি দুইজনীয়ে 200 লাডু বনাই হৈ গ'ল। যিহেতু সকামলৈ বুলি বনাইছিলোঁ, সেইবাবে ধুনীয়াকৈ লাডুখিনি ডিজাইন দি বনালোঁ। ভকতেও যিহেতু খাই ভাল পাব। কিন্তু এটা কথা দেই, ভকতেও কিন্তু হোটেলৰ মিঠাই বুলিহে ভাবিব আৰু খাই চালেহে গম পাব যে এয়া নাৰিকলৰ লাডু। এয়া চাওক, আমাৰ নাৰিকলৰ লাডু ৰেডি হৈ গ'ল। সময়ো যিহেতু বহুত হৈছে আৰু মোৰ নাৰিকলৰ লাডুখিনিও বনাই হৈ গ'ল। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। নাৰিকলৰ লাডুখিনি ডিজাইনটো কেনেকুৱা লাগিলে জনাব। আজিলৈ ধন্যবাদ, শুভৰাত্ৰি।